বন্ধু বান্ধৱীসকল আয়ুৰ্বেদিক বনলতা অজাৰ ভিডিঅ' চাৰ কাৰণে ধন্যবাদ। মুছলমান ভাই ভনীসকলৰ কাৰণে আসসালামু আলাইকুম, হিন্দু ভাই ভনীসকলৰ কাৰণে নমস্কাৰ। মই আজি আপোনালোকৰ আগত ঘৰুৱা ঔষধি টিপছ লৈ আহিছোঁ। এই টিপছটো দি আপোনালোকে কেনেকুৱা ভৰি ফাটা বেমাৰ ভাল কৰিব পাৰে। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে সুন্দৰকৈ বুজি পাব কেনেকুৱা ভৰি ফাটা বেমাৰটো ভাল কৰিব পাৰিব এইটো ঘৰুৱা ঔষধি টিপছটো দি পেলাই। আপোনালোকৰ যদি ভৰি ফাটিছে কোনো চিন্তাৰ কাৰণ নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিয়ক। আহক এবাৰ জানি লওঁ ভৰি ফাটা মেইন কাৰণটো। ঠাণ্ডাৰ বতৰ পৰিলে বা ঠাণ্ডাৰ দিন আহি গ'লে আমালোকৰ ভৰি ফাটে, কাৰণ বেছিভাগ ঠাণ্ডা লাগিলে বা ঠাণ্ডাৰ বতৰ পৰিলে তেতিয়াহে আমালোকৰ ভৰি ফাটে। ২ নম্বৰ কাৰণ হ'ল আমি ঠাণ্ডাৰ বতৰ পৰিলে পানী কম খোৱা যায় বা গৰমৰ দিনত বেছি পানী খোৱা যায় কাৰণে আমাৰ ভৰি নাফাটে। ঠাণ্ডাৰ দিনত পানীটো পিয়াটো কম লাগে, সেইকাৰণে পানীটো কম খোৱা যায়, সেইকাৰণে ভৰি ফাটে। ৩ নম্বৰ কাৰণ হ'ল আমি ঠাণ্ডা অলপমান বেছি লাগিলে গৰম পানী কৰি ভৰি ধুওঁ। এই গৰম পানী কৰি ভৰি নুধুব আৰু কেতিয়াও নুধুব। এই গৰম পানী কৰি ভৰি ধুলেহে আপোনালোকৰ বা আমাৰ ভৰি ফাটা বেমাৰটো হোৱাৰ সম্ভাৱনাও থাকে। আপোনালোকে কেনেকুৱা ধৰণৰ ভৰি ফাটে এবাৰ নিশ্চয় গম পালে। এই ভৰি ফাটা বেমাৰটো ভাল কৰোঁতে আমি ঘৰত বহি এটা মলম বা দৰৱ তৈয়াৰ কৰিব পাৰোঁ। মাত্ৰ ৫ টকা খৰচ কৰি এই দৰৱটো আপোনালোকে ঘৰত বহি বনাব পাৰিব। এই দৰৱটো একদিন বনালে আপোনালোকে এসপ্তাহলৈকে ইউজ কৰিব পাৰিব। এই দৰৱটো বেয়া। আহক জানি লওঁ কেনেকুৱা ঘৰুৱা পদ্ধতিতে আপোনালোকে দৰৱটো বনাব পাৰি। আপোনালোকে গেলামালৰ দোকানত যাই পেলাই ৫ টকা দি এটা কেণ্ডেল বা মম কিনি আনক। কিনি আনি ঘৰত বহি আপোনালোকে সৰু চাই এটা বাটি লওক। বাটি লৈ এটা চাকু বা কটাৰী দ্বাৰা আপোনালোকে ভালদৰে বাটিত মিহি মিহিকৈ আপোনালোকে চাই আছে স্ক্ৰীনত মই যেনেকুৱা কৰি আছোঁ এনেকুৱা ভালদৰে হাফ কেণ্ডেলৰ আপোনালোকে লওক। এটা কেণ্ডেলৰ পৰা আপোনালোকে আধাখিনি এনেকুৱা মিহি মিহিকৈ বাটিত লওক। লোৱাৰ পিছত এবাৰ কি কৰক, আপোনালোকে হালধি বা হলুদ 4 চামুচৰ 1 চামুচ দিয়ক। 4 চামুচৰ 5 চামুচ আপোনালোকে মিঠাতেল লওক। লৈ পেলাই আৰু এবাৰ পাকঘৰত সোমাই যাওক। পাকঘৰত সোমাই যোৱাৰ পিছত আপোনালোকে ডাবল বইল কৰিব লাগিব। এইটো ঔষধটো ডাবল বইল কৰি আপোনালোকে বনাব লাগিব। কেনেকুৱা, এটা ডেস্কিত বা কেৰাহীত আপোনালোকে ফাৰ্ষ্টত পানী দিয়ক। পানীৰ ওপৰত আপোনালোকে বাটিটো থৈ পেলাই গৰম কৰিব লাগিব। যেনেকুৱা মই স্ক্ৰীনত দেখাই দি আছোঁ এনেকুৱা আপোনালোকে গৰম কৰি আপোনালোকে পাকঘৰত যাই পেলাই এটা কেৰাহীত বা ডেক্সিত পানী লওক। লৈ পেলাই তাৰ ওপৰত আপোনালোকে যোনটো মিঠাতেল বা কেণ্ডেল এই বাটিটো পানীৰ ওপৰত দি পেলাই আপোনালোকে ডাবল বইল কৰক। এই ডাবল বইল কৰি যেতিয়ালৈকে আপোনালোকৰ কেণ্ডেলটো মিঠাতেলৰ লগত মিক্স হৈ নাযাব তেতিয়ালৈকে আপোনালোকে গৰম কৰি থাকক। যেতিয়া কেণ্ডেলৰ লগত মিক্স হৈ যাব মিঠাতেলটো তেতিয়া আপোনালোকে নুমাই দিয়ক। নুমোৱাৰ পিছত এই আপোনালোকে পানীটো যে বইল কৰিল বা পানীটো গৰম কৰিল, এইটো কুহুমীয়া গৰম যেতিয়া থাকিব তেতিয়া আপোনালোকে এটা চৰিয়াত পানী লৈ পেলাই আপোনালোকে ভৰি তল যায় এনেকুৱা লৈ পেলাই ভিজাই ৰাখক। ভিজাই ৰাখি কি কৰিব, আপোনালোকে যোনটো শ্বেম্পু আপোনালোকে ব্যৱহাৰ কৰে এই শ্বেম্পু অলপমান দি আপোনালোকে বঢ়িয়াকৈ চাবৰ যেনেকুৱা ফেনা থাকে সেনেকুৱা ফেনা কৰি লওক। লৈ পেলাই তাতে 10 মিনিট ভৰিটো ভিজাই ৰাখক। ভিজাই ৰখাৰ পিছত আপোনালোকে গা ধোৱা জাবৰ আছে এই জাবৰেদি আপোনালোকে বঢ়িয়াকৈ ভৰিটো ঘঁহি লওক। ঘঁহাৰ পিছত আপোনালোকে কি কৰিব, এটা সূতা কাপোৰ বা গামছা দি আপোনালোকে বঢ়িয়াকৈ ভৰিটো মুচক। মুচাৰ পিছত তাৰপিছত আপোনালোকে এই ঘৰুৱা ঔষধি যোনটো বনাল আপুনি এই ঔষধটো বা মলমটো
আপোনালোকে বঢ়িয়াকৈ ভৰিত ঘঁহি থওক ভাল কৰি লগাই দি আপোনালোকে ৰাতি শুৱাৰ টাইমত এনেকুৱা কৰিব ৰাতি শুৱাৰ টাইমত এনেকুৱা লগাই ফেলে আপোনালোকে মোজা পিন্ধি আপোনালোকে শুই যাওক নহলে আপোনালোকৰ বিছনা চাদৰ বা কম্বল থাকিলে ধুনীয়া কম্বল থাকিলে আপোনালোকৰ লেতেৰা হ'ব সেইকাৰণে আপোনালোকে মোজা পিন্ধি শুই থাকক ৰাতিপুৱা গম পাব আপোনালোকৰ ভৰিটো কেনেকুৱা আৰাম পাই আছে এনেকুৱা এক সপ্তাহ লগালে আপোনালোকৰ ভৰি একদম ফাটা বেমাৰটো আপোনালোকৰ ভাল হৈ যাব একদম নিশ্চিত আপোনালোকে এই ঔষধটো আপোনালোকে বনাল যে ঘৰুৱা ঔষধটো এই ঔষধটো আপোনালোকৰ এক সপ্তাহ ব্যৱহাৰ কৰিব পাৰিব আৰু এক সপ্তাহ ব্যৱহাৰ কৰিলে আপোনালোকৰ ভৰি ফাটা বেমাৰটো ভাল হৈ যায় একদম ক্লিয়াৰভাৱে ভাল হৈ যাব ধন্যবাদ আৰু যদি আপোনালোকৰ কোনো সন্দেহ থাকে মোক কমেন্ট কৰি জনাব মই ভালদৰে বুজাই দিম আপোনালোকে যদি ভিডিঅ'ত বুজি পোৱা নাই মোক কমেন্ট কৰি জনাব মই কমেন্টত ভালদৰে বুজাই ফেলে আপোনালোকক দিম তেনেকুৱা কৰি লগাব ধন্যবাদ